নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হ'ল চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপি দলৰ মুখ থেকেচা খালে বিজেপি দলে। আম আদমি পাৰ্টিৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ আজি ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে ফলাফল ঘোষণা কৰে। আম আদমি পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ সিঙৰ সপক্ষে ৰায়দান দিয়ে। মুখ থেকেচা খালে বিজেপি দলে। নিৰ্বাচনী বিষয়ক মেনেজ কৰি বিজেপি প্ৰাৰ্থীক জয়ী কৰিছিল। CCTVত বন্দী হৈছিল ভোট খেলিমেলিৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ দৃশ্য। অৱশেষত উচ্চতম ন্যায়ালয়ে আম আদমি পাৰ্টিৰ প্ৰাৰ্থীক জয়ী বুলি ঘোষণা কৰে। পৰৱৰ্তী খবৰটো হ'ল বঙাইগাঁও কংগ্ৰেছ নেতা পদত্যাগ। কংগ্ৰেছৰ ভাঙন দিনে দিনে বৃদ্ধি পাই আহিছে। এইবাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে পদত্যাগ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ শংকৰ প্ৰসাদ ৰায়ৰ পদত্যাগ পত্ৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ৰাজ্যসভালৈ নিৰ্বাচিত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। এইবাৰ পাখিঘটা যাব সোণোৱালপন্থী দুই ঘনিষ্ঠৰ। উজনিৰ দুই সমষ্টিত প্ৰাৰ্থী সলনি কৰাৰ সম্ভাৱনা। যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰাৰ্থী সলনি কৰাৰ সম্ভাৱনা। সোণোৱালৰ ঘনিষ্ঠ হোৱাৰ কাৰণে দুই সাংসদে প্ৰাৰ্থিত্ব নাপাব পাৰে। উজনিৰ দুই সাংসদ ৰামেশ্বৰ তেলী আৰু তপন গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাব পাৰে, এই বুলি বিজেপিৰ অন্তৰ্মহলত চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে অন্তৰ্কন্দল। নগাঁও সমষ্টিত আৰম্ভ হৈছে লবিকেন্দ্ৰিক ৰাজনীতি। গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত আৰম্ভ হৈছে বিবাদ। দুজনৰ মাজত আৰম্ভ হৈছে লবিকেন্দ্ৰিক ৰাজনীতি। গৌৰৱ গগৈ পন্থী আৰু প্ৰদ্যুৎ বৰদলৈ পন্থীৰ মাজত আৰম্ভ হৈছে অৰিয়াঅৰি। দুজনেই খেলিব বিচাৰে নগাঁও লোকসভা সমষ্টিৰ পৰা দুজনে নিৰ্বাচন খেলিব বিচাৰে। সমষ্টি পুনৰ গঠনৰ পিছত নগাঁও সমষ্টি হৈ পৰিছে সংখ্যালঘু প্ৰধান সমষ্টি। সেই সংখ্যালঘু প্ৰধান সমষ্টিত গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত হৈছে বিবাদ। কিছুমানে বিচাৰিছে গৌৰৱ গগৈক নগাঁৱত খেলিব লাগে আৰু কিছুমানে বিচাৰিছে প্ৰদ্যুৎ বৰদলৈ নগাঁৱত খেলিব লাগে। কিন্তু শেষ মুহূৰ্তত গৈ গৌৰৱ গগৈয়ে নগাঁৱত প্ৰাৰ্থিত্ব পালে প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হ'ব বুলি চৰ্চা আৰম্ভ হৈছে। কিন্তু সংখ্যালঘু প্ৰধান এই নগাঁও লোকসভা সমষ্টিত এইবাৰ গৌৰৱ গগৈক সংখ্যালঘু মানুহে ভোট দিয়ে নে নিদিয়ে সেয়াই হ'ব লক্ষণীয়। ইপিনে AIUDF দলৰ পৰাও ধিঙৰ বিধায়ক আমিনুল ইছলাম প্ৰাৰ্থিত্ব হ'ব বুলি সঘনাই প্ৰচাৰ চলাই আছে।